আহক আমি চৰাই হওঁ। কবি ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন। চৰাইবোৰ চৰাই হৈ আছে, যিদৰে গছবোৰ গছ। মানুহবোৰ মানুহ হৈ থকা নাই। ধৰ্মৰ পোচাক পিন্ধি হৈছে হিন্দু কিম্বা মুছলমান। চৰাইবোৰে আকাশখনকে নিজা ঘৰ বুলি ভাবে। চকুত হাঁহি আৰু ওঠত গান লৈ উৰি ফুৰে মুক্ত মনে। আৰু গছবোৰে এখন সেউজীয়া দলিচাৰে পৃথিৱীখনকে খামুচি আছে আকুলতাৰে। চৰাইবোৰৰ নাই কোনো মন্দিৰ, নাই মছজিদ কিম্বা নামঘৰ। ধৰ্ম নমনা চৰাইবোৰে কাৰো গালৈ ধুৱাই নিদিয়ে আৰু পান নকৰে গোমূত্ৰ। চৰাইবোৰ পুৱাতে ওলাই যায় কোনোবা বিল বা নদীৰ পাৰলৈ, উভতি আহে জীৱনৰ গান গাই গাই। মানুহবোৰ চৰাই হ'ব নোৱাৰে কদাপি, কাৰণ মানুহে এৰিব নোৱাৰে ধৰ্মৰ নামত পৰিধান কৰা অহমিকাৰ লেতেৰা চোলা। আহকচোন আমি চৰাই হওঁ, মুকলি আকাশৰ তলত গাওঁ জীৱনৰ গান। গছবোৰ মানুহৰ দৰে বন্ধ কোঠাত থাকিব নোৱাৰে। আহকচোন আমি গছ হওঁ, গছৰ দৰে গতি কৰোঁ আন্ধাৰ ফালি পোহৰলৈ।